আমাৰ ঘৰৰ ওচৰত এইটো ছাৰ হয় বনে নাই অকল ওপৰতো হৈ যাব কিন্তু তলত জেনেৰেলি তলত অকল নহ'বও পাৰে কেতিয়াবা কিন্তু মানে ওপৰত এতিয়া দেখিছে মোৰ দাঁতটো তাৰ আজি মই যাম ক্লিনিকত তো আপোনালোকে দুখাম গাইছ আপোনালোকে কমেণ্ট কৰি থাকে না আপোনালোকৰ কমেণ্টটো পুৰি মই গৈছোঁ তো গাইছ আপোনালোকৰ কমেণ্টৰ কাৰণে মই আজি ছাৰৰ লগত কথা পাতিম ভালকৈ সুধি ল'ম কি ধৰণৰ দাঁতটো ঠিক কৰা যাব আৰু আপোনালোকৰ সমাধান কৰিম তো গাইছ মই আহি পালোঁ এতিয়া ইটো হ'ল চলেছৰ আপোনালোকে জানা নাই এক্সিছ বেংক সন্মুখত ইটো দেখিছে আপোনালোকে তো ইয়া হ'ল আমি আহি পালোঁ ডেণ্টেল চলিউশ্যন তো ইয়া এক্সিছ বেংকৰ সন্মুখতে হয় চিধি তো ইয়া দেখিছে এক্সিছ বেংকটো তো এতিয়া চাং তো ইটো হ'ল মোৰ বান্ধৱী মোৰ লগত একেলগে গৈছিল তো ইয়াৰ ট্ৰিটমেণ্ট হৈ আছে তো গাইছ ইয়াৰ হ'ল প্ৰব্লেমটো দাঁতটো হ'ল গেপ আছে তো আপোনালোকৰ যদি গেপ আছে আহিব পাৰা আৰু ভিডিঅ'টো শেষলৈকে চাই থাকক ছাৰে ক'ব কি ধৰণৰ দাঁত আপোনালোকৰ প্ৰব্লেম কি ধৰণৰ দাঁত প্ৰব্লেম থাকিলে আপোনালোকে এই ক্লিনিকত ভাল কৰি পাব তো ক'ব তো ছাৰে এতিয়া কৰি আছে আপোনালোকে চাই থাকক কেনেকুৱা ধৰণৰ কৰি আছে তো গাইছ ইয়াৰ পিছত মোৰ ট্ৰিটমেণ্ট হ'ব মোৰতো আপোনালোকক ভালকৈ দুখাম ওচৰত চাই ল'ব তো অলমষ্ট হৈ গ'ল এতিয়া ছাৰক সুধিম আমি ভালকৈ তো ছাৰ হয় তো এতিয়া আমাৰ ছাৰৰ পৰা সুধিম আমি কি ছাৰে ছাৰ আপুনি কৈ দিয়ক অলপ কি টাইপৰ মানে যিকোনো দাঁতৰ বেকা চিধা চব হৈ যাব কোনো কথা নাই কিছুমানে সুধিছে সি মোক কোৱা মতে যে ওপৰত হ'বনে নাই অকল ওপৰতো হৈ যাব কিন্তু তলত জেনেৰেলি তলত অকল নহ'বও পাৰে কেতিয়াবা কিন্তু মানে ওপৰত জেনেৰেলি সদায় হৈয়ে যায় হা আৰু ফাক চাক যি আছে চব বন্ধ হৈ যাব কেতিয়াবা আমি দাঁত উঠাব লাগে দাঁত নুঠোৱাকৈও হয় কেতিয়াবা যদি স্পেচ নাথাকিলে দাঁত কেইটামান ওপৰত দুফালে তলত দুটা হা এনেকৈ 4টামান দাঁত উঠাই ল'ব লাগে আৰু কিছুমান কেছত দাঁত নুঠোৱাকৈও হৈ যায় মানে হা তো সেইটো চালেহে গম পোৱা যাব মানে প্ৰতিটো কেছ বেলেগ বেলেগ হৈ যায় মানে এনেকুৱা নহয় যে প্ৰতিটো কেছ দাঁত উঠাব লাগিব সেইটোও নহয় দাঁত নুঠোৱাকৈ হ'ব মানে কেছটো দেখিলেহে গম পোৱা যাব মানে আমি আগতে মেজাৰমেণ্ট এটা ল'ম লৈ কিনে আমি ডিচাইড কৰিব লাগিব যে আমি কি কৰিব লাগিব একচুৱেলি প্ৰব্লেমটো ক'ত আছে যে দাঁতটো কোনফালে ল'ব লাগিব কেনেকৈ ল'ব লাগিব কিমান ফ'ৰ্চ দিব লাগিব কেনেকৈ কি কৰিব লাগিব সেই হিচাপেহে ট্ৰিটমেণ্টটো প্লেন কৰা যায় সেই তাৰপিছত মানে ব্ৰেকেটটো লগাব লাগে ব্ৰেকেটটো লগাওঁতে অলপমান টাইম লাগিব তাৰপিছত আকৌ এভৰি মান্থ আহিব লাগিব মোটামুটি মিনিমাম 1 ইয়াৰৰ পৰা 2 বছৰৰ ভিতৰত মানে মোটামুটি কমপ্লিট হৈ যায় বস্তুটো আৰু মানে লং টাৰ্ম হয় কিন্তু মানে বস্তুটো দাঁতটো সেনেকুৱাই থাকে এতিয়া যদি কেতিয়াবা ফাক থাকি কেতিয়াবা তেতিয়া কিছুমানে কৰে কি কেপ লগাই লয় সন্মুখৰ মাজৰ দাঁতটো যেতিয়া ফাক কিন্তু সেইটো কি হৈ যায় এই কেপবিলাক ডাঙৰ ডাঙৰ হৈ যায় তো দেখিবলৈ আকৌ বেয়া হৈ যায় কিন্তু যদি অৰ্থোডন্টিক ট্ৰিটমেণ্ট কৰা হয় ব্ৰেচেছ লগোৱা হয় তো তেতিয়া গেপটো যে আছে মিডলাইন ডায়াষ্টেমা কয় যোনটো দুটা দাঁতৰ মাজত ফাক থাকে সেইটো মানে বন্ধ কৰি দিয়া যায় তেতিয়া নেচাৰেলি থাকি যায় বস্তুটো কিন্তু যদি কেপ লগোৱা হয় তেতিয়াহ'লে দুটা কাটিব লাগিব কাটি কিনে লগোৱা যায় তো সেইটো কাৰণে এইটো বেটাৰ কিন্তু মানে টাইম লাগে অলপমান সেইটোৱে আৰু আৰু ছাৰ বহুতে প্ৰশ্ন কৰিছিল যে পইচাটো একেবাৰে দিব লাগে নেকি ছাৰ কেনেকুৱা পইচাটো হৈছে যে অলপ অলপকৈ দিলেও চলি যায় প্ৰথম দিনাখন যোনদিনাখন লগোৱা যাব সেইদিনাখন
পইচাটো ডিপেণ্ড কৰিব আকৌ কিমান কেছটো কেনেকুৱা কিমান মান মানে কি লাগিব বস্তু সেই হিচাপে এটা এমাউণ্ট ফিক্স হ'ব সেই ফিক্সটো 50% বা অলপমান বেছিকৈ অলপমান ফাৰ্ষ্ট দিনাখন দি লাহে লাহে মাজে মাজে দি গ'লে হ'ল আৰু সেইটোৱে এবছৰত আহিব লাগিব যেতিয়া এভৰি মান্থ কিবা কিবি দি গ'লে হ'ল আৰু তো চাই অলপ নিজৰ বিষয়ে কৈ দিব তো আপোনালোকে নিজৰ বিষয়ে মানে মই ইয়াতে ক্লিনিক মোৰ নাম ডক্টৰ ইৰফান হাবিব হয় মই ৰিজনেল ডেণ্টেল কলেজ গুৱাহাটীৰ পৰা 2012ত পাছ আউট তো এতিয়া মই গোৱালপাৰাত প্ৰেক্টিছ কৰি আছোঁ 2015ৰ পৰা আজি মোটামুটি 9 ইয়াৰ্ছে হ'ব আৰু ক্লিনিকখন তোমাৰ আছে জানাই কৈ দিব ভালকৈ তোমাৰ BOCত এক্সিছ বেংকখনৰ একদম মুখামুখি ডেণ্টেল চলিউশ্যনছ বুলি ইয়াতে ৰাতিপুৱা 9টাৰ পৰা 2টালৈকে থাকোঁ ইভিনিং আকৌ 4:30 to 7টামানলৈকে থাকোঁ আৰু এভৰিডে তো ছাৰে কৈ দিল তো আপোনালোকে যদি ছাৰক কণ্টেক্ট কৰিব খোজে মই ডিছক্ৰিপশ্যন নম্বৰটো দি দিম তো আপোনালোকে ছাৰক ভালকৈ সুধি ল'ব পাৰিব কি ধৰণৰ দাঁত আপোনাৰ তো এইটোৱে ভিডিঅ' তো ছাৰক থেংক ইউ মোক ভিডিঅ' বনাবৰ কাৰণে টাইম দিয়াৰ কাৰণে ছাৰে যে আমাক টাইম দিছে ভিডিঅ' বনাব সেইটোৱে আৰু আপোনালোকে গমেই পালে ছাৰে কিমান টাইমৰ ভিতৰত থাকে তো সেই টাইমতে যাব আপোনালোকে তেনেতে আপোনালোকে ডক্টৰৰ তাতে পাব লগ তো এইখিনিয়ে ভিডিঅ'টো গাইছ আৰু কিবা জানিব খুজিলে আপোনালোকে কমেণ্টত নিশ্চয় কৰিব মই জনাবলৈ চেষ্টা কৰিম মোৰ দাঁতৰ কষ্ট আৰু এই ট্ৰিটমেণ্টৰ বিষয়ে মই অলৰেডি ভিডিঅ' বনাই দিছোঁ আপোনালোকে চাই ল'ব ভালকৈ তো ছাৰে আমাক ধুনীয়াকৈ টাইম দিছে এনেকুৱাকৈ ছাৰক ভালকৈ ফোন কৰি ল'বি আপোনালোকে আপোনাৰ দাঁতৰ কণ্ডিশ্যন কেনেকুৱা আপোনালোকে ছাৰক ভালকৈ কণ্টেক্ট কৰি মই নম্বৰ দি দিম তো আপোনালোকে ভালকৈ কৰি ল'ব তো গাইছ বাই বাই জয় শ্ৰী কৃষ্ণ